পূজা বুলি মামাৰ ঘৰৰ পৰা আহোঁগৈ। একদম ধুনীয়াকৈ একদম ঘূৰিয়ে ঘূৰিয়ে থাকিম আপোনালোককো দেখুৱাই থাকিম। অকণমান এচিটো চলাই দিয়ক। মিঠাই লৈ ল'লোঁ, এতিয়া ডাইৰেক্ট গৈ মামাৰ ঘৰত লগ পাম। তহঁতি এইখিনিত বাৰু গেটত নমাই দিলোঁ, এই তাতে বোকাখনত বাৰু বলকচোন, এতিয়া ইয়াতে সুবিধাটো আছে যেতিয়া বলক, নাথাকিলে বেলেগ। মই একেবাৰে ক'ব আহিছোঁ দেখি। ভিডিঅ' মামাৰ ঘৰত এণ্ট্ৰি চাহো পাব হা। একো নহয়, তোৰ ফটোত ভইচ নাহে নহয়, মোৰটোত আহিব। চবে খাই বৈ যাবি, মই যাওঁ। বাহিৰত ধুনীয়া এইটো ধান পকিছে, একদম ভিতৰৰ পৰা কেনেকুৱা ধুনীয়া ভিউ এইটো। ৰাইজ চব কেনেকুৱা ধুনীয়া ভিউ, একদম ধান খেতি চান খেতি ওলাই থাকে, একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মত। আমাৰ এইটো সৰু মামাৰ ঘৰ হয়। চবে কিমান ধুনীয়া ধান খেতি চান খেতি দেখিলে এনেকুৱা জেগাত মই কৈছিলোঁ ঘৰৰ নাম হা ধৰ তই কি হেৰি জান এক মই এদিন গৰুমাবে তই মানে বাইক লৈ গৈছিলোঁ নাই, সেইবিলাক জেগাত এটা মোৰ চাংঘৰ বনাই থাকা সেইটো পৰিৱেশটো এতিয়া এনেকৈ ধান চান খেতি চেতি থকা ফ্ৰেছ হাৱা না, এইখন বহুত ধুনীয়া জেগা। অমলেটত হেৰি দিয়ে, গাজৰ দিয়ে নি? এইটোৱে স্পেচিয়েল। মইতো যাওঁ ন বজাৰলৈ যাওঁ, ভিডিঅ' বনাই থবি। ভিডিঅ'টো কৰিলে চাবি, 10টা বজাৰ পিছত ভিডিঅ'টো চাবি। লম্বা ভিডিঅ' আহি আছে। এই বুলি কথা আৰু কি হ'ব কি মামাৰ ঘৰৰ পৰা ওলাই আহিলোঁ, সৰু মামাৰ ঘৰৰ পৰা এতিয়া ডাঙৰ মামাৰ ঘৰলৈ আহি আছোঁ। এই আগতে এখন গাড়ী, এতিয়া দুখন গাড়ী। গাড়ী হেণ্ডেল এনেকৈ সেইটো ধৰি ল'ব, ইপিনে মুখে আছিলোঁ নাই পোৱালি পূজা, আমাৰ পোৱালি পূজা। আমাৰ পোৱালিটো পূজা দেই। গাড়ী চলাইছে নেকি? বেটাই গাড়ী চলাইছে। ডাঙৰ মামাৰ ঘৰত চাহ পাব হয় নাই? দম দিয়ে মজা আহিব দিয়া, তোমালোকে চবে লৈ লোৱা। বেয়া বৰষুণ ওলাই যাবই নোৱাৰিলো কেনিও। কিবা এটা খালি নাই? আকৌ এতিয়া অনিমাই হ'লে তোমালোকে পিককে অনিমাই হ'লে পাকিলে মাৰি হ'বা এতিয়া যাওঁৱে আৰু আকৌ মই আহিম বাৰু দিনত এপাক দেই। যাওঁ এতিয়া
এতিয়া ফটাফট মাছ কিনো আৰু ঘৰলৈ যাওঁ। পূৰা বৰষুণ দি আছে, পূজা বতৰ, খালী ভাতটো খাব নোৱাৰি, মাছ অকণ কিনি ল'ব লাগিব। চাওঁচোন কি মাছ ল'ব পাৰি। কি ল'বি? ঐ ভাল অঁ, কোনটো মই লৈ আহিছোঁ ৰ'বা। মাছখিনি লৈ ঘৰত থলোঁ, থৈ আকৌ শ্ৰীমতী দাদাবোৰ ওলাই গ'ল টাউনলৈ, গৈ পেলাই আনিলেগৈ চিলি চিকেন। এতিয়া মাৰি দিব লাগে ধান ধুম। এইপিনে লৈ আহিছোঁ 2 কেজি বাহু মাছ, আজি চেচ চব।